খবৰ আশা কৰোঁ সকলো ভালে আছে। বিদ্যাস ড্ৰিমি ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বেকগ্ৰাউণ্ডটো দেখি নিশ্চয় গম পাইছে আৰু ক'ত আছোঁ। মই আহিছিলোঁ এয়া আমাৰ কঠীয়াতলি, কঠীয়াত হাঁহ অলপ পৰিছিলে, হাঁহ খেদিবলৈ আহিলোঁ। যিহেতু ঘৰৰ পৰা মানে ওচৰতে পথাৰখন, সেইকাৰণে বেৰি দিয়া নাই আৰু চাই থাকোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, বতৰবোৰ বেয়া হৈ থকাৰ কাৰণে। আজি বতৰটো ভাল কৰিছে, অলপ মানে ৰ'দ উলিয়াইছে, ৰ'দ ভালকৈ উলিয়াইছে আজি। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে এটা ধুনীয়া কমেণ্ট কৰি দিব। ভিউৱাৰ্ছ, আজি মই আপোনালোকৰ লগত এটা তিনি সাধাৰণ ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ, কলডিলৰ ৰেচিপি। এয়া লৈ লৈছোঁ মচুৰ দালি আৰু 2টা আলু, এটা অমিতা কুটি ল'লোঁ আৰু কলডিলখিনি দেখুৱাইছিলে, লগতে 2টা পিঁয়াজ আৰু 2টা বিলাহী। এতিয়া মই কেনেদৰেনো বনাইছোঁ ৰেচিপিটো তাকে চাওঁ বলকচোন। এতিয়া আমাৰ কলডিলৰ তৰকাৰীখন খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে যদি এনেদৰে খাই পোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব। বহুত টেষ্টি ৰেচিপি হয় আৰু লগতে হেল্ডিও হয়। লগতে মই ভাজি লৈছিলোঁ শুকুৱাই থোৱা মহানিমৰ পাত কেইখিলামান। এতিয়া কলডিলৰ তৰকাৰীৰ পৰা আলু কেইডোখৰমান কাঢ়ি ল'লোঁ আৰু তাৰ লগতে এতিয়া পিটিকা বনাম। এই পিটিকাকণ মোৰ বহুত প্ৰিয় হয়, তাকো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। মোৰ ৰেচিপিকেইটা আপোনালোকৰ কেনে লাগিল জনাবলৈ নাপাহৰিব।
ষ্টাইলি বাইদেউ খোপা বান্ধিছা নি বা খোপা এবাৰ আহিলোগে গৰু খেদি সেইবাৰ বতৰ আকৌ বেয়া কৰিলে এয়া কোলা মোলা কৰি আনিছে আৰু বৰষুণ দিবই চাগে ডাঙৰকৈ ভাগৰ লাগি গ'ল গৰু খেদি কেলৈ আহিলা আকৌ ইমান বোকাত মই আহিছিলোঁ নহয় মই আহিছিলোঁৱে ইমান বোকাখনত ওলাই আহিছা মই তোমাৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ হেল্ল' এভৰিৱান এতিয়া আকৌ আহিলোঁ পথাৰলৈ মানে বেলেগ এফালেদি ঘৰৰ ওচৰত নহয় এওঁ মানে হাল বাই আছিলে তাতে সিমান ডাঙৰ বৰষুণ দিলে আৰু ঘৰলৈ যোৱা নাই সেইটো কাৰণে অলপ চিন্তা লাগি আছিলে বৰষুণ এহাত চাবলৈ আহিলোঁ দেখুৱাম বাৰু আমাৰ খেতিয়কজনক খেতিয়ক মানুহ আৰু খেতিতে জীৱন নকৰিলেনো খাবলৈ ক'ত পাম আৰু তেনেকৈ ওচৰ পাই লওঁগৈ তাৰপৰা দেখুৱাই আছোঁ দেই ইফালে নামিমকৈ পথাৰলৈ হাল বাই আছে পাইছোঁহি আৰু ওচৰ হাঁহ খেলিলা নেকি চাহ আহি আছোঁ দেই এফালে দেখুৱাই দিয়া আকৌ মাছটো পথাৰত হাল বাই থাকোঁতে পালোঁ গোটেই ৰাস্তাটো দেখাই আহিছে মাছ পায় মাগুৰ মাছ ব'লা ব'লা ৰবা কৰি থৈ গৈছা মোক গেলা ৰাস্তা আমি গাঁৱলীয়া মানুহ আজি দুপৰীয়া সাজত পঁইতা ভাত আৰু পিটিকাৰ জুতি ল'লোঁ দেই তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজি বিশেষ একো দেখুৱাবলৈ নহ'লে ভিডিঅ'টো আপোনালোকে বেয়া নাপাব কি কৰিলোঁ কি নকৰিলোঁ তাকে অলপ দেখুৱালোঁ আৰু যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'তে বাই বাই